যাব লৈছোঁ। আমি বজাৰ এখনলৈ বুধবাৰে বহে, বজাৰখন বুধবাৰে বহে। তাতে যাওঁ, চাওঁ, আপোনালোকে চাই থাকিব কি দেখাব পাৰোঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে বলক। এয়া আমি গৈ আছোঁ এতিয়া স্কুটি লৈ। আপোনালোকক এইটো এটা ৰাস্তা। এতিয়া গৈ আছোঁ আমি। কাৰাগাঁও আৰক্ষী পৰখা চকী দেখিছে, পহৰা চকী। ঘূৰি যাব লাগিব আমি। অটোবোৰ দেখিছে ৰখা দিছে, তাতে গাড়ীখন থ'ব লাগিব আৰু বজাৰ কৰিব লাগিব। আমি বজাৰ কৰিবলৈ অহা নাই, আমি ফুড চেলেঞ্জৰ কাৰণে কিবা নিবলৈ আহিছোঁ। ভাবিলোঁ আপোনালোকক ব্লগ কৰি দেখাই দিওঁ।
ইয়াত আৰু এটা বস্তু পায় 50 টকীয়া বস্তু 50 টকা আৰু 100 টকা এইখিনি চাওক এইবোৰ দেখিছে গোটেই 50 টকীয়া আমি ঘৰ আহি পালোঁ এতিয়া ভিডিঅ'টো এইখিনিতে সামৰণি কৰিছোঁ কি আনিব চেলেঞ্জৰ কাৰণে কি আনিব লাগিছিল আপোনালোকে চেলেঞ্জ ভিডিঅ' চাবলৈ নাপাহৰিব তেন্তে আজিলৈ ইমানতে সামৰণি বাই বাই